তো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছো মোৰ অন্যতাৰ ভিডিঅ' মাজলৈ আৰু আপোনালোকে চাইছে মিষ্টাৰ সুনন্দ। আজি আমি কথা পাতিম এনেকুৱা এটা গানৰ বিষয়ে যিটো গান আমাৰ অসমত বহুত বেছি ভাইৰেল হৈ গৈছে আৰু তাৰো কিছুমান ভিডিঅ' আমি চাবলৈ পাম আজি আপোনালোকৰ আৰু ভিডিঅ'কেইটা দেখাম, গানটো শুনাম আৰু এই গানটো বহুত বেছিয়ে ভাইৰেল হৈ গৈছে। গানটোৰ নামটো কৈ দিছোঁ মই, ৰামচন্দ্ৰ, যিটো আচুৰ্য বৰপাত্ৰই গাইছিলে। চ' তাৰে গানটো ভিডিঅ' এটা। ভিডিঅ'টো আৰম্ভণিতে এটা কথা কৈ লওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। চ' ব'লক। তো গাইজ দেখিব পাইছে ককাই এনেকুৱা ধৰণৰ ভিডিঅ' বনালে যিটো ৰামচন্দ্ৰ এইবাৰ ককাই হ'ল, কাৰণ এইটো বয়সত ককাই বিয়া পাতিব ওলাইছে। ককা এইটো বয়সত বিয়া পতা বয়স আপোনাৰ নাই, কাৰণ আপুনি বিয়া পাতিও বৰলা হ'ল। যদিও বিয়া পতা নাই তেনে বৰলা, যদি বিয়া পাতিলে তেনে বুঢ়া, হয়নে? চুদুনু ককাৰ ভাগনো কিমান ভিডিঅ' চাম, বহুত ভিডিঅ' চাইছোঁ, বহুত ভিডিঅ' ৰ'ষ্টো কৰিছোঁ, কিন্তু আমাৰ ভিডিঅ' ককাই নাচায় মই জানো। কিন্তু আজি মই বহুত ফূৰ্তিও লাগি আছে, কিয় নাজানো, বহুত হাঁহি হাঁহি কথা কৈ আছোঁ, কান্দিবও পাম চাগে ঠিক নাই। এইবাৰ আকৌ এনেকুৱা এটা ভিডিঅ'ৰ মাজলৈ গৈছোঁ যিটো ভিডিঅ' মানে বহুত বেছিয়ে ভাইৰেল হৈ গৈছে। ভাইৰেল মানে ইমানো বেছি হোৱা নাই, সেইটো অলপ কমেই ভাইৰেল হয়। তো তাৰে ভিডিঅ'টো চাওঁ ব'লক আৰু এণ্টাৰটেইনমেণ্ট লওঁ। ই বিয়া পাতিব ওলাইছে আৰু বিয়া পতা কইনাজনী আমি চাই লওঁ নে কি কয়। অহো, এইটো কি আকৌ? তই বিয়া পাতিছ কি গেটো লগত নি? আৰে তই যিটো বিয়া পাতিছ এইটো হিজিৰা হয়, ছোৱালী নহয়। ৰামচন্দ্ৰ আহিছে সেইটো গম পাওঁ, কিন্তু তই যাক বিয়া কৰিছ ন সেইটো কিন্তু বহুত ধুনীয়া ৰামচন্দ্ৰ, কাৰণ সেইজনী ছোৱালী নহয়, সেইটো এটা হিজিৰা হয়, হিজিৰা। অ' তই বেহেন কি লৰে? ৰামচন্দ্ৰ আহিছে, ৰামচন্দ্ৰ আহিছে। কেৱল ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰি, অকল ৰামচন্দ্ৰ ৰামচন্দ্ৰ ৰামচন্দ্ৰ। বাইদেউ এইটো ভাদ মাহ হয়, ৰভাতলত আহি তোমাক নিনিয়ে, কাৰণ এইটো ভাদ মাহত বিয়া নাপাতে, বিয়া পাতে বহাগ মাহত। আৰু কি কৰিছা তুমি? ৰামচন্দ্ৰ, অকল ৰামচন্দ্ৰ। সেই ৰামচন্দ্ৰ আমাৰ অতিকৈ মৰমৰ এজন জনপ্ৰিয় ইউটিউবাৰ আমাৰ অসমৰ, যিজন ব্যক্তি বহুতে চিনি পায়, মনোজ ভাই। মনোজ ভাইৰ ভিডিঅ' এটা চাওঁ ব'লক, কেনেকুৱা লাগে। মনোজ দা এইটো কি এক্টিং কৰিছে? ৰামচন্দ্ৰ আহি গ'ল নেকি? আপুনি ৰামচন্দ্ৰ দেখোন বৰ বেলেগ ৰামচন্দ্ৰ, কাপোৰ ড্ৰেছ চাওক মনোজ দা। ভিডিঅ'টো ভালে আছিলে। মনোজ দা যদি দৰা এক্টিংটো কৰিলে হেঁতেনে আৰু ভাল লাগিলে, কাৰণ দৰা সাজপাৰযোৰ পিন্ধা হেঁতেনে ভাল লাগিলে হেঁতেনে, কাৰণ মনোজ দাক ৱাইফে বহুত ধুনীয়া ড্ৰেছযোৰ পিন্ধিছে, ৱাইফক দেখি ভাল লাগিছে। কিন্তু মনোজ দাক দেখিয়ে ভাল হয় না, কাৰণ মনোজ দা আপুনি দৰা ড্ৰেছ এযোৰ লগাই দিয়া হেঁতেনে বহুত বেছি ভাইৰেল হ'লহেঁতেন আপুনি। আৰু ইয়াততো ভাইৰেল হোৱা কথা আহি নপৰে, কাৰণ মনোজ দা এজন ভাল ইউটিউবাৰ হয়, ভাইৰেল হয়, সকলোৱে চিনি পায়, 5 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু ইনষ্টাগ্ৰামতো ফলোৱাৰ্ছ বহুত আছে। কাৰণ মনোজ দাৰ বিষয়ে কৈও লাভ নাই, কাৰণ মনোজ দা এনেও অল টোটেল ভাইৰেল হয়। আৰু মই ধৰিব নোৱাৰোঁ এইকেইদিন ইনষ্টাগ্ৰামটো খোলোঁতে অকল কেৱল ৰামচন্দ্ৰ 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 ৰামচন্দ্ৰ। আৰে আচুৰ্য বৰপাত্ৰ এইটো কি গান উলিয়াই আৰু অকল ৰামচন্দ্ৰই আহিলে বা ইফালে দেখিবি ৰামচন্দ্ৰ, ইফালে দেখিবি ৰামচন্দ্ৰ, কাকো চাবই নোৱাৰি, অকল ৰামচন্দ্ৰই ওলাই আছে। যি নেকি আমিও ৰামচন্দ্ৰ হ'বলৈ মন যায়, আমাৰো বিয়া পাতিব মন যায়, কিন্তু কি ক'ম, গাৰ্লফ্ৰেণ্ডে নাই, কেনেকেনো বিয়া পাতিম। আৰু আমিতো ৰামচন্দ্ৰ নহয়, আমি এনেই বেকাৰহে ঘূৰি ফুৰাহে আৰু। খতম, বাই বাই, টাটা, গুড বাই। So guys, thank you so much for watching my video. আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিব বিচাৰিছোঁ। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব, আৰু কাষত থকা ঘণ্টা বটনটো প্লিজ দবাই দিব, কাৰণ সেইটো দবালেহে মোৰ নটিফিকেশ্যনবোৰ পাই দিব। আৰু আজি চুলি লুকছটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। ঘামিছোঁ কেৱল আপোনালোকৰ বাবে, বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ। লাইক ছাবস্ক্ৰাইব এটা কৰি দিব পাৰে। বাই বাই, লাভ ইউ।